প্ৰাৰ্থনা হৃদয়ৰ গভীৰতাৰ পৰা ওলোৱা এনেকুৱা এটা ভাৱ যি আমাৰ মনত আৰু আত্মাত অদ্ভুত শক্তি, শান্তি আৰু বিশ্বাস ভৰাই দিয়ে। প্ৰাৰ্থনাৰ মাধ্যমত আমি সেই পৰম শক্তি, পৰম পিতা, পৰমাত্মাৰ লগত জড়িত হ'ব পাৰোঁ। যেনেকৈ ভোজন আমাৰ শৰীৰৰ কাৰণে জৰুৰী, তেনেকৈ প্ৰাৰ্থনাও আমাৰ মন আৰু আত্মাৰ কাৰণে অতিকে জৰুৰী। প্ৰাৰ্থনাৰে ভৰা হৃদয় বিশ্বাস আৰু প্ৰসন্নতাৰে ভৰি থাকে। If you worry, it means you do not pray. And if you prayed, then why do you worry? যদি আপুনি চিন্তা কৰি আছে বা ভয় খাই আছে, ইয়াৰ অৰ্থ আপুনি ভালকৈ প্ৰাৰ্থনা কৰাই নাই। আৰু যদি আপুনি সঁচা অন্তৰেৰে প্ৰাৰ্থনা কৰে, তেনেহ'লে কিয় চিন্তা কৰিছে? কি কথাত চিন্তা কৰিছে? প্ৰাৰ্থনাই আপোনাৰ গোটেই চিন্তা, ভয় আৰু দুখক শেষ কৰি দিয়ে। যাৰ হৃদয়ৰ পৰা প্ৰাৰ্থনা নোলায়, সেই হৃদয়ত কেতিয়াও প্ৰসন্নতা, বিশ্বাস আৰু নিশ্চয়তা আহিবই নোৱাৰে। কোনো লোকে মাত্ৰ দুখ আৰু বিপদতহে প্ৰাৰ্থনা কৰে। যি মানুহে অকল সংকটৰ সময়তহে প্ৰাৰ্থনা কৰে, তেওঁৰ জীৱনত সংকট একেবাৰে শেষ হৈ নাযায়। কিন্তু যিজনে সদায় প্ৰাৰ্থনা কৰে, ডাঙৰতকৈ ডাঙৰ বিপদে তেওঁক একো ক্ষতি কৰিব নোৱাৰে। ৰাতিপুৱাৰ প্ৰাৰ্থনাই আমাৰ আত্মাক শান্তি আৰু বিশ্বাস ভৰাই দিয়ে। এনেও প্ৰাৰ্থনা যিকোনো সময়ত আৰু যিকোনো ঠাইতে কৰিব পাৰি। এতিয়া আপুনি এই পৰম শক্তিক পৰম পিতা, পৰমাত্মা, ঈশ্বৰ, ভগৱান, শিৱ, কৃষ্ণ অথবা ৰাম যি নামেৰেই নামাতক কিয়, এই সকলোবোৰ নামেই পৰম শক্তিৰেই হয়। আহক সেই সত্যৰূপ পৰম শক্তিৰ লগত জড়িত হ'বলৈ তেওঁৰ ওচৰত আমি সকলো মিলি এই প্ৰাৰ্থনা কৰোঁ। পৰম শক্তিস্বৰূপ পৰম পিতা পৰমাত্মা, আমাৰ জীৱনৰ সমূহ দুখ, ভয়, অশান্তি আৰু বিপদ বিঘিনিবোৰ দূৰ কৰা আৰু আমাৰ জীৱনত নিৰ্ভয়তা, সুখ আৰু আনন্দৰ জ্যোতি প্ৰদান কৰা। হে ঈশ্বৰ, জানি বা নাজানিকৈ কৰা ভুলৰ বাবে মোক ক্ষমা কৰি দিয়া আৰু মোক এইটো কৃপা কৰা যে মোৰ হৃদয়ত সুখ, শান্তি আৰু পবিত্ৰতাৰে ভৰি থাকে। হে ঈশ্বৰ, তুমি তোমাৰ দিব্য কৃপাদৃষ্টি আৰু শক্তিৰে মোৰ সকলো দুখক আচৰিত কৰি দূৰ কৰি দিলা। জীৱনৰ প্ৰত্যেক পৰিস্থিতিতে মোৰ লগত আছা আৰু আগলৈও থাকিবা। মই বাৰম্বাৰ তোমাক সেৱা জনাইছোঁ, সেৱা জনাইছোঁ, সেৱা জনাইছোঁ। তোমাক দুনাই দুনাই ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। Prayer should be key in the morning and the lock of night.